এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ। বৰপেটাৰ শিলা বজাৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত 15খন দোকান। ফাষ্ট ফুড ৰেষ্টুৰেণ্ট ষ্টেচনৰ ইলেক্ট্ৰিক মনোহাৰী বাচন বৰ্তন বিক্ৰী কৰা দোকানকে ধৰি বিভিন্ন ধৰণৰ দোকান ব্যৱসায়ী প্ৰতিষ্ঠান অগ্নিকাণ্ডত ভস্মীভূত হয়। নিশা প্ৰায় 1 বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষ টকাৰ সা সামগ্ৰী ভস্মীভূত। শ্বৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় 2 ঘণ্টাৰ পিছত তাৰাবাৰী আৰক্ষীৰ দল SDRF বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আয় বসে আগুন এমুর মার রে এমুর মার এমুরে মার এমুর মার রে মানে গেলে আদাই লাইন দেবো হ্যাঁ এমুরে নালে মারো তো আগে নালে মারো ना गाड़ी लाइन दो गाड़ी है पुलिस है ना आगे वाले